বাজিছে পুৰা 8টা বাজা নাই ঘড়ীটো ফাষ্ট আছে 15 মিনিট মই সকলোকে হেপী নিউ ইয়াৰ ৰাতিপুৱাৰ সূৰ্য উদয়টো দেখুৱাইছোঁ আজি মানে 1 জানুৱাৰী সূৰ্য উদয়টো আশা কৰিছোঁ ভাল পাইছে আপোনালোকে সেইটো চাই কাৰণ মানে ৰাতি দেৰিলৈকে শুই বহুতে উঠিব নোৱাৰে মোৰো এনে তেনেকুৱা হয় কিন্তু মই যোৱা ব্লগটোত কৈছিলোঁ যে মই 1 জানুৱাৰী বুলি কিবা স্পেচিয়েল প্ৰগ্ৰেম আছে আমি যাব ওলাইছোঁ নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰত আৰু বৰদোৱা সত্ৰও চাই আহিম আৰু এতিয়া 8টা বাজিছে 7টাত যোৱাৰ কথা আছিল এজ ইউজুৱেল ইণ্ডিয়ানছ এণ্ড আছামিজ নেভাৰ পাংচুৱেল সেইকাৰণে আমাৰ 8টা বাজিলেই হয়তো 8:15 8:30 মানত আমি ওলাম দিনটোৰ কাৰণে আপোনালোকক দেখুৱাই গৈ থাকিম আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু এনজয় কৰিব ঠিক আছে সকলোকে আকৌ এবাৰ হেপী নিউ ইয়াৰ সকলোৰে বছৰটো ভালে ভালে যাওক ভগৱানে সকলোকে কুশলে মংগলে ৰাখক আৰু যেনেকৈ যি বিচাৰিছে তেনেধৰণে সুখী হওক বাৰু চাই থাকিব দেই একেবাৰে হুলীয়াটো চাওকচোন দাদাহঁতে দূৰত গাড়ীখন ৰখাই থৈ দিছে মই কষ্ট কৰি যাব লগা হৈছে বুজি নাপায় ইহঁতে কিবা কথাবিলাক এইটো সূৰ্য দেৱতা আৰু সেইখন গাড়ীখন মোৰ লৰিছে সেইকাৰণে যে হাতত মোৰ মস্ত ডাঙৰ এটা বেগ আছে এইটো আৰু সেইটো লৰি থকাৰ কাৰণে তাৰমানে গোটেই হেৰিটোৱে লৰি আছে টিপিক টাপাক হৈ আছে লৈ আনিবা এতিয়া নাখাওঁ দিয়া নিমখ চিমখ দিব যাওঁতে মিলি দেচোন বাৰু সোণাপুৰ পাৰ এইখিনি কি বুলি কয় মই নাজানো এতিয়া এটা ইউটিউবাৰ পলাইছেহি সেইখিনিৰ নাম কি নাজানো কিন্তু আমি ৰখিছোঁ অকণমান মানে হাত ভৰিবিলাক অলপ দীঘল কৰি লওঁ মানে হেৰি হোৱা নাই যাই পোৱা নাই 12টা বাজিবই আৰু 1 ঘণ্টা 1.5 ঘণ্টা ৰাস্তা আছে তেতিয়া যাই পাম সেৱা ল'ম তাৰপৰা আকৌ বৰদোৱা সত্ৰত যাম নাজানো আৰু কি হয় মেখেলা চাদৰ পিন্ধি গৈছিলোঁ যে মেখেলা চাদৰ হৈ থকা নাই যাই পোৱালৈকে আৰু ভুজিয়া যে কিনিলোঁ আপোনালোকে আকৌ নাভাবিব দেই সেয়া খাইছোঁ বুলি আমি ব্ৰতত আছোঁ ন মন্দিৰত গৈ আছোঁ ৰাস্তাতে অলপ ভোক লগাৰ কাৰণে আমি কলহে কিনিলোঁ মিমি ভুজিয়াখিনি কিনি থৈ দিলোঁ যেতিয়া সেৱা লোৱা হৈ যাব তেতিয়া খাম বহুত দিন খোৱা নাই কাৰণে কিনি ৰাখিলোঁ এতিয়া কল খাই লৈ পেটটো ভৰাই লওঁ আৰু আকৌ যাত্ৰা আৰম্ভ কৰোঁ দেখাব নোৱাৰিলোঁ সেইকাৰণে এইখনেই দেখুৱাইছোঁ আৰু উপায় নাই দেখিছোঁ ধুনীয়া লাগিছে দলংখন আচ্ছা নগাঁও আপোনালোকৰ নিচিনা কপি কৰিছে ইয়াতে এনেকৈ কথা পাতি গৈ থাকোঁতে গুগল মেপ চাই ফাইনেলি মহামৃত্যুঞ্জয় মন্দিৰৰ ৰাস্তাটো পালোঁ সাংঘাতিক জাম আছিলে আমি বাৰু ইমান পোৱা নাই কিন্তু দেখি গম পাইছিলোঁ যে জাম অলৰেডি বহুত হৈছিলে আৰু আমি নেক্সট মানে মহামৃত্যুঞ্জয় মন্দিৰৰ সময় মানে ৰাতিপুৱা দৰ্শন কৰা সময়টো 12:30 বজা আৰু তাৰ পৰা 1:30 বজাৰ পৰা আকৌ দুৱাৰ খুলি দিয়ে আমি 1:30 বাজি যোৱাৰ পিছতহে গৈ পালোঁ গতিকে আমি ধুনীয়া টাইমত গৈ পাইছোঁ ভিৰো ইমান নাছিলে কাৰণ ৰাতিপুৱাৰ সময়তে চাগে গোটেইখিনি ভিৰ হৈ গৈছিলে বাৰু এতিয়া আপোনালোকে দেখুৱাই যাম
এনেও মন্দিৰটোত বাহিৰতে চাকি জ্বলাব দিয়ে, আজিতো আৰু বেছি ভিৰ, গতিকে বাহিৰতেই জ্বলাব দিলে। দেখিছে আপোনালোকে চাকি দেখি কিমান মানুহৰ চাগে ভিৰ হৈছিলে আৰু হৈ আছে। আৰু মন্দিৰটোৰ তলৰ ফালে মানে তলৰ ভাগত নতুনকৈ এইখিনি ছিষ্টেম কৰিছে, মই ফাৰ্ষ্টবাৰ আহোঁতে দেখা নাছিলোঁ, যে তাতে নাৰিকল ভাঙে আৰু প্ৰসাদ বিতৰণ কৰে। আৰু ইয়াতে এয়া দৈত্যগুৰু বা অসুৰগুৰু শুক্ৰাচাৰ্যৰ মূৰ্তি বনোৱাই আছে। তেওঁৱেই এই ঠাইখিনিত হেনো মহামৃত্যুঞ্জয় জাপ কৰিছিলে আৰু তাৰপিছত এইখিনি ঠাইতে 2003 চনৰ পৰা এই মন্দিৰটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ল আৰু ফাইনেলি হৈ উঠিলে পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু ওখ শিৱলিংগটো আমাৰ অসমত। The world's biggest shivling. মানুহ চাওক না, 1 জানুৱাৰী আজি, চাৰিওফালে মানুহ। এতিয়া আমাৰ নেক্সট ডেষ্টিনেশ্যন হ'ব বৰদোৱা সত্ৰ। বৰদোৱা সত্ৰত যোৱাৰ আগতে এবাৰ আকৌ মন্দিৰটো আপোনালোকক দেখুৱাই ল'লোঁ আৰু আমি অকণমান ড্ৰেছ পাতিখিনি অকণমান ঠিক ঠাক কৰিলোঁ। এতিয়া বৰদোৱা সত্ৰৰ ফালে যাত্ৰা কৰিছোঁ। বহুত দেৰি হৈ গৈছে অলৰেডি আৰু যাই পোৱালৈকে দেৰি হ'বই চাগে। বৌয়ে ঘৰৰ পৰা চাহ লৈ আহিছিলে, বোলো চাহখিনি খাই লওঁ, পেট পূজা অলপ হ'ব লাগে ন, বহুত দেৰি একো খোৱা নাই। সেই ভয়তে কৈছোঁ মই। লাল চাহ লৰি গৈছে আৰু লৰি গাখীৰ চাহ সেইটো আপোনালোকে কওকচোন গাইছ, এইটো লাল চাহ নে গাখীৰ চাহ? অঁ, কি কৰিছা তুমি? যেতিয়া ফুৰিব অহাৰ মাজতো কামত ব্যস্ত থাকিব লগা হয়। আজি নগাঁৱত বোলে বজাৰ আছিলে, মই নিজেও চালোঁ আচলতে, ফাৰ্ষ্ট টাইম দেখা নাছিলোঁ। আৰু এতিয়া সূৰ্যাস্তৰ সময়, মই ৰাতিপুৱা আপোনালোকক সূৰ্যোদয় দেখুৱাইছিলোঁ আৰু এতিয়া সূৰ্যাস্ত। দিনটো গাড়ীতেই গ'ল, গাড়ীতেই গোটেই দিনটো থাকিলে আচলতে 1 জানুৱাৰীটো। আৰু ভিউটো চাওকচোন কি ধুনীয়া লাগিছে। বৰদোৱা থানত আহি প্ৰথমতে নৈবেদ্য গৃহত যিখিনি শৰাইৰ যোগাৰ আনিছিলোঁ সেইখিনি দি দিলোঁ। যিহেতু আমি গৈ পোৱালৈকে আন্ধাৰে হৈছিলে প্ৰায়, তথাপিও পৰিৱেশটো খুব বেছি ধুনীয়া। মই আগতেও আহিছোঁ বুলি কৈছোঁ, এইবাৰেৰে 3বাৰ হ'ল। বহুত ধুনীয়া ঠাণ্ডা পৰিৱেশ হৈ আছে আৰু এতিয়া নতুন কনষ্ট্ৰাকশ্যনৰ কামো চলি আছে। অতি সোনকালে নতুন বৰদোৱা সত্ৰ আমি দেখিবলৈ পাম। ধুনীয়াকৈ বনাইছে। গোটেই বৃহৎ এলেকাটো ইমান ধুনীয়াকৈ সজাই ৰখা ইতিমধ্যে হৈছে আৰু যেতিয়া নতুন কনষ্ট্ৰাকশ্যন হৈ উঠিব তাৰপিছত কেনে ধুনীয়া লাগিব, নহয়নে বাৰু? বৰদোৱা সত্ৰত দেখুৱাবলগীয়াতো আৰু বহুত বস্তুৱেই আছিলে, কিন্তু মই দেখুৱাব নোৱাৰিলোঁ কাৰণ আন্ধাৰ হৈ গ'ল। মই নিজেই চাব নোৱাৰিলোঁ আচলতে। নেক্সট টাইম যদি কেতিয়াবা আকৌ আহোঁ তেতিয়া ডিটেইল ভ্লগ এটা নিশ্চয় দেখুৱাব চেষ্টা কৰিম দেই। এতিয়া মাহ প্ৰসাদ খাই লওঁ আৰু আমাৰ নেক্সট ডেষ্টিনেশ্যন এতিয়া আমি কিবা এটা খাই লওঁ, তাৰমানে পেট পূজা। In 200 meters, continue straight past Mora Bike Repairing to stay on Srimata Shankar Road.
জমনি এটা কওঁ হা, আমি ৰাস্তাটোত যেতিয়া কিবা ৰিজৰ্ট বা ৰেষ্টুৰেণ্ট দেখি আহিছোঁ গোটেইকেইটাই তাৰমানে এটাৰ পিছত এটা এখনৰ পিছত এখন ৰিজেক্ট কৰি আহি আছোঁ বোলো এম্বিয়েঞ্চ ভাল লগা নাই, মানুহ নাই, এনেকুৱা। তাৰ পৰা গৈ এখনত ৰখিলোঁ, তাৰে এম্বিয়েঞ্চটো ভাল লাগিলে, কিন্তু গম পালোঁ যে অকল ৰুটি আৰু তাৰকা আছে, তাৰ বাহিৰে একো নাই খাব। আজি 1 জানুৱাৰী আছিলে, কিবা পাৰ্টি টাইপ আমাৰ খাব ইচ্ছা আছিলে। তাৰ পৰা আহি ভোকত আহি ক্ষেত্ৰীৰ জোনাক নামৰ ফেমিলি ৰেষ্টুৰেণ্টখনত ৰখিলোঁ, আৰু তাতে আমি 1 জানুৱাৰী বুলি পাৰ্টিৰ কাৰণে অলপ নন ভেজকে অৰ্ডাৰ কৰিলোঁ, আৰু ৰুটি খালোঁ, বিৰিয়ানীও খালে দুজনে, আৰু এনেকৈ আমাৰ কলপাতত পানী পেলাই দিয়ে, মানে ভাত খাব গ'লে দোনা ধুই দিয়ে। এতিয়া ৰেষ্টুৰেণ্টত আমি এয়া মুচিছোঁ। হাততে আকৌ তামোল পাণ এইবিলাক খাবলৈ দাদাহঁতে গাড়ীখন ৰখালে, আৰু তাতেই দেখিলোঁ ইমান ধুনীয়াকৈ ষ্টেচুবিলাক বনাই থৈ দিছে। মানুহৰ হাতৰ কেনেকুৱা মানে টেলেণ্ট থাকিব পাৰে ন, ইমান ধুনীয়া লাগিলে, সেইকাৰণে আপোনালোককো দেখুৱাই দিলোঁ। মোৰতো ভালেই লাগিলে, বিৰাট প্ৰশান্ত আছিলে, সেইকাৰণে আচলতে ভিডিঅ' কৰি আপোনালোকক দেখুৱালোঁ। জাষ্ট আহি পাইছোঁ, টাইম 12টা বাজিব 5 মিনিট, মানে আৰু 15-20 মিনিট আছে। এই জাষ্ট আহি পাইছোঁ। ৰাতিপুৱা আমি 8:30 ঘৰৰ পৰা ওলাইছিলোঁ। বাপৰে কি বিজি দিন, এনেকুৱা 1 জানুৱাৰী এই 24 বছৰত মই এই ফাৰ্ষ্ট টাইম মানে এনেকৈ মই 1 জানুৱাৰী চেলিব্ৰেট কৰিছোঁ। অৱস্থা নোহোৱা হৈ গৈছে দেই, মানে একদম দেউতাই চব ৰেডি কৰি থৈ দিছে, খাই লৈ আহিছোঁ, কাপোৰ চেঞ্জ কৰোঁ আৰু শুওঁ। আশা কৰিছোঁ আপোনালোকৰো দিনটো ভালে গ'ল। আমাৰ বাৰু ভালে গ'ল, ভগৱানৰ নামত কটালোঁ গোটেই দিনটো, কিন্তু বহুতখিনি মই গাড়ীত থকাৰ কাৰণে অলপ ভাগৰুৱা লাগিছে। কালি 10টামানলৈকে শুম, ভাল হৈ যাব। এবাৰ লগ পাইছোঁ আন এটা ব্লগত। আশা কৰিছোঁ চাই ভাল পালে ভিডিঅ'টো, আৰু যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ এবাৰ হেপী নিউ ইয়েৰ, বাই।